খুৰাজনে আপোনাৰ ভিডিঅ' বহুতে চাই থাকে ময়ো খুৰাজনক দেখাই থাকো হেল্ল' বাপা হলে আমাৰ ই বাপাই সদায় ভিডিঅ'বিলাক দেখাই থাকে চাই ভাল লাগে বাৰু মোদী নৰেন কি খবৰ সকলোৰে ভাল মোৰো ভালে দিয়ক বহুত দিনৰ মূৰত এটা প্ৰিয়াংক লৈ আহিছোঁ তো আপোনালোকে নেক্সট আগৰ ভিডিঅ'টো বহুতখিনি মৰম দিছে তো তাৰ বাবে বহুত বহুত ধন্যবাদ এনেকৈ মৰম দি যাব সকলোৱে তো এনেকৈ আমি ভিডিঅ' দিবলৈ উৎসাহ পাই থাকিম তো বাকী আজি প্ৰিয়াংকল কৰিব যাইছোঁ দীপজ্যোতি ৰাতো সিটেই গাই তেওঁ প্ৰিয়াংকল কৰা হোৱা নাই তেওঁ ঘৰত গৈছিলোঁ আগৰ চেনেলটোত মই ভিডিঅ' দিছিলোঁ হয়তো আপোনালোকে যিসকলে চোৱা নাই এতিয়া লিংকটো দিবলৈ মোৰ মানে সেইটো চেনেল গমে পাইছে আপোনালোকে চাই লাগি গৈছে তো বাকী আজি এইটো ভিডিঅ' চাই থাকক মানে প্ৰিয়াংকল কৰি তেওঁক জ্বলাবলৈ চাম আৰু মানে বুঢ়াৰ মাতটো ওলাব চাম বাকী মই বুঢ়াৰ মাত এনেকৈ ওলাই পোৱা নাই তো বাকী আজি ওলাবলৈ চেষ্টা কৰিম তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তো বাকী গাইছ ইয়াক মানে পতককৈ দেখা পাই গ'লে ই মানে মোৰ বুঢ়া মাতটো দিবলৈ ভাল নহয় মানে কিবা এটা সেই হৈ যায় বুঢ়া মাতটো যিহেতু ওলাবলৈ শাস্তি হয় তো ই বুঢ়া মাতটো ধুনীয়াকৈ ওলাব বুঢ়া মাতত এটা কিবা এটা কৈ দি নতুনকৈ নাজানো আৰু বুঢ়া মাতত কওঁ বুঢ়া মাতত কম দে এতে কম তো বাকী এতিয়া ফোনটো লগাই লওঁ ফাৰ্ষ্ট মই কথা পাতিম তাৰপিছত তই সেনেকৈ কৰিলে হ'ল দোকান ধৰণৰ হেল্ল' হেল্ল' হয় দীপজ্যোতি ক'লে নেকি অঁ হয় আপুনি কিবা অকণমান ব্যস্তটো নাই অলপ মানে বাৰু কোনে ক'লেনো হয় মই মানে আপোনাৰ এটা ডাঙৰ দৰকাৰত ফোন কৰিছিলোঁ হয় আপুনি আমাক অলপমান টাইম দিব হেল্ল' হ'ব হয় হয় আমাৰ এখন মানে খুৰা এখন দোকান দিছিলে বংলাগড় বজাৰ চিনিয়ে পায় আপুনি তাতে মানে আমাৰ খুৰা এজনে দোকান দিছিলে খুৰাজনে আপোনাৰ ভিডিঅ' বহুতে চাই থাকে ময়ো খুৰাজনক দেখাই থাকোঁ খুৰাজনে এতিয়া আপোনালোক কথা পাতিব খুজিছে আৰু দোকানখনৰ বিষয়ে বোলে কিবা এটা কৈ দিয়ে আপুনি খুৰাজনৰ লগত কথা পাতি লওকচোন খুৰা হেল্ল' হেল্ল' বাপা হলে অঁ মানে এখন দোকান উদ্বোধন কৰিব লাগিছিলে আপুনি ফিটা কাটিব লাগে মানে অঁ ভাবিলোঁ আপোনাকে দিওঁ আৰু মানে আপোনাৰ ভিডিঅ'বিলাকো চাই ভাল লাগে অঁ মানে আপুনি ফিটা কাটিব লাগিছিলে আৰু আমাৰ ই সদায় অঁ এই আমাৰ ই বাপাই সদায় ভিডিঅ'বিলাক দেখাই থাকে চাই ভাল লাগে বাৰু অঁ তই পাৰিবনে আপুনি এইয়া বংলাগড় বজাৰ মোৰো বহুত ডাঙৰ ঘৰ নহয় হা অঁ এই এখন দোকান এইয়া মঙলবৰীয়া বজাৰ মোদী নৰেন্দ্ৰ মোদী নৰেন্দ্ৰ মোদী তাৰে গম পাই গৈছে তো কেনেকুৱা হ'ল কেমেৰাটো লৰি আছে গম পাইছা নাই আমাৰ তো বাকী এটা কৈ লওক এইটো বেলেগ মোবাইল কৰি থকা ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ আছে আপুনি অপেক্ষা কৰক অথবা কিছু সময় পিছত হেল্ল' 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 দীপজ্যোতি দা হেল্ল' সেইমাত্ৰ যে ফোন কৰিছিলোঁ এইটো প্ৰিয়াংকল আছিলে আপুনি বেয়া নাপাব আকৌ হয় হয় গম পাইছিলে নেকি আপুনি প্ৰিয়াংকল থকা বুলি হয় হয় বাকী চেনেলটোৰ বিষয়ে অলপমান কিবা কৈ দিয়ক এছামিজ ব্লগাৰ হিৰক বুলি আছে অঁ ক'ত ঘৰ তোমাৰ মোৰ ঘৰ এই চমুৱা পাৰা চিনি পায় চাগে আপুনি সকলোৱে চাব আৰু ভাল লাগিল মোক বেছিয়ে প্ৰেম কৰা বুলি গতিকে এনেকৈ ঠগ দি থাকোঁ বেলেগক কৈ থাকোঁ ভিডিঅ' পাই থাকিবৰ কাৰণে তেওঁলোকে চাই খাই থাকিব হয় হয় আৰু আপুনি যে কৈছিলে নৰেন্দ্ৰ মোদী বুলি হয় মোৰ ওচৰত লিখিৰাজন আছে মানে এই বুঢ়া মানুহ মাত্ৰ আজি ফাৰ্ষ্ট ওলাইছে তো কি হৈছে আপুনি অলপমান কৈ দিবচোন ইয়াক অঁ ভাল হৈছে দে
দিগদাৰ বেয়া পাইছা নেকি নাই নাই বহুত ভাল পাইছোঁ হ'ব দিয়ক পিছে দীপ্তা বহুত ভাল পাইছা বোলে তো বাকী তই গেলিয়া নেকি তো বাকী গাইজ আজি ভিডিঅ'টো এইখিনি আহিছিল তো টিপজিৰি ফাৰ্ষ্টতে যে গৈছে নৰেন্দ্ৰ বুলি মোৰ বেয়া আহি উঠিছে তো বাকী গাইজ আজি ভিডিঅ'টো এইখিনি আহিছিল তো ভাল ভাল ভিডিঅ' আহি আছে তো এৰে নেক্সট পাৰ্টটো ভাবিছোঁ বেতাল লাহতক কৰিম মানে বেতাল লাহতক বহুতে কৰিবলৈ গৈ আছে তো বেতাল লাহতৰ নাম্বাৰটো কৰা নাই তো বাকী এৰে পিছৰবাৰ বেতাল লাহতক দিবলৈ চেষ্টা কৰিম নহ'লে তৃষ্ণা বাজে পুৰা ইনষ্টাগ্ৰামত ভাইৰেল হৈ আছে তেওঁক প্ৰেংক কল কৰিবলৈ চেষ্টা কৰিম তো বাকী আজি ভিডিঅ'টো এইখিনি আছিল দীপদা পুৰা নেকি তো বাই বাই দিয়ক আহি আছে নতুন ভিডিঅ' তো চাব চেনেলটো ছাবস্ক্ৰাইব